নমস্কাৰ সপ্তৰ্ষি মেথছ ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আমি আৰম্ভ কৰিবলৈ লৈছোঁ অন্যটি মেথছ আৰু এই মেথছটো আহিছিল ADR 2022 গ্ৰেড 3 5 নম্বৰ পেপাৰ কি দিয়া আছে কমলে কোনো এক সামগ্ৰী ছপা মূল্যৰ 20% কমত ক্ৰয় কৰে আৰু ইয়াক ছপা মূল্যৰ 20% অধিক দামত বিক্ৰী কৰে এতিয়া সামগ্ৰীবিধৰ বিক্ৰী কৰি প্ৰাপ্ত হোৱা লাভৰ শতাংশ আমি নিৰ্ণয় কৰিব লাগে প্ৰথম কথা যিটো বস্তু কিনি আনিছিলে তাৰ MRP বিষয়ে আমি নাজানো তা কিমান দামত কিনি আনিছিলে আমি নাজানো আৰু তা কিমান দামত বিক্ৰীছে আমি নাজানো কিন্তু শতাংশ হিচাপে কি কৈছে সব যিটো বস্তু কিনি আনিছিলে MRP কিনি যিটো লিখিত দাম MRP চিহ্নিত মূল্য তাৰপিছত এই চিহ্নিত মূল্যৰ পাছত বস্তুটো কি কৰিব তাৰ বিক্ৰী দিব সেলিং প্ৰাইস বুলি কোৱা হয় বিক্ৰী দিয়াটোক সেলিং প্ৰাইস কিন্তু এই বস্তুটো কিনিও আনিছে নহয় এটা দামত হেতু হৈছে কষ্ট প্ৰাইস ঠিক আছে এটা কি কৈছে সব ছপা মূল্যৰ 20% ক্ৰমত ক্ৰয় কৰে তুলনাতে ছপা মূল্য লগত কৈছে ধৰি লওক গতিকে আমি ছপা মূল্য কিমান নাজানো সেইবা আমি ধৰি লৈছোঁ ছপা মূল্য 100 টকা আছিল বুলি আমি ধৰি লৈছোঁ এটা 100 টকাৰ যদি 20% কমত বিক্ৰী কৰে 100 20% কিমান 100 20% আমি কি বুলি জানো 20 বুলি জানো আৰু 20 টো কি কৈছে কমকৈ আনিছে কমাই আনিছে মানে 80 টকা দি কিনি আনিছিলে কিন্তু এইবাৰ কি কৈছে সেই বস্তুটোক আকৌ MRP ইয়াক ছপা মূল্য 20% অধিক দামত বিক্ৰী কৰে গতিকে MRP 20% দামত অধিক দামত বিক্ৰী কৰিছে গতিকে 120 টকাত বিক্ৰী কৰিছে তাৰমানে আমি কি পালো কষ্ট প্ৰাইস কিনি আনিছিলে 80 টকাত বিক্ৰী কৰিলে 120 টকাত তাৰমানে আমি গম পালো কষ্ট প্ৰাইস হ'ল 80 টকা আৰু সেলিং প্ৰাইস হ'ল 120 টকা ওলাই আছে ইয়াত কেই টকা লাভত বিকিলে 40 টকা অধিক দামত বিক্ৰী কৰিছে যে সেই 40 টকাত আমি কি কৰিব লাগে 80 তুলনাত কিমান হেতু আমি ধৰা পেলাব লাগে গতিকে 80 তুলনাত যদি 40 টকাটো চাও কিমান হ'ব দুভাগৰ 1 আৰু দুভাগৰ 1 টোক যদি আমি শতাংশ হিচাপে চাও 50% তানে 80 তুলনাত 40 টো হৈছে 50% তাৰ মানে কি এটা 50% অধিক দামত বস্তুটো বিক্ৰী কৰিলে শুদ্ধ উত্তৰ হ'ব অপচন বি আশা কৰো আপোনালোকে ভালদৰে বুজি পাইছে চাগে ঠিক আছে